এইটো সময়ত বাৰু কোনে কল কৰে? নতুন নম্বৰ কোন হ'ব পাৰে বাৰু? ৰিচিভ কৰি চাওঁ। হেল্ল', অঁ কোন? আচ্ছা ছাৰ কওকচোন। আচ্ছা মই নগাঁও বিশ্ববিদ্যালয়ত চিলেক্ট হ'লোঁ। ঠিক আছে। অঁ ছাৰ কেতিয়া আহিব লাগিব? অঁ ঠিক আছে মই কালি মই মাক লৈ আহিম। অঁ মা মই চিলেক্ট হৈ গ'লো। কাম কৰি থাকিম, অলপ কামতো সহায় নকৰে মাকক, আকৌ মা কৰি চিঞৰি থাকে। কি হ'ল ক? ওচৰতে ইমান দূৰৰ পৰা যে চিঞৰি আছো, মই কাম কৰিছো দেখা নাই? আৰে অলপ আগতে ফোন কৰিছিলা নহয়, মই নগাঁও বিশ্ববিদ্যালয়ত চিলেক্ট হ'লো নহয় মা। ভাল হৈছে চিলেক্ট হৈছ, যা কাম কৰগৈ, ঘৰকেইটা সাৰ গৈ যা। মোৰ কালি এডমিশ্যন আছে। কোনো দৰকাৰ নাই, কোনো এডমিশ্যন নহ'ব, কিয়নো 2 দিন পিছত মোৰ ল'ৰাটো ডাঙৰ হৈ আছে, তাক পঢ়াব লাগিব। তোক পঢ়াইনো কি হ'ব? যিমানখিনি পঢ়িলি ইমানখিনি হ'ব, এতিয়া কাম কৰগৈ যা। মোৰ কালি এডমিশ্যন লাষ্ট ডেট আছে, কালি কৰিবই লাগিব। লাষ্ট ডেট হওক লাগে যি হওক, মই তোক নপঢ়াও, কেইদিনমান পিছত বিয়া দিম। তই সোনকালে কাম কৰগৈ যা। আজিৰ এই টপিকটো হৈছে ছোৱালী মানে অসহায় নেকি। আজিৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি আমাৰ কিবা ভুল হয় আপোনালোকে মতামত দাঙি ধৰিব। ধন্যবাদ।